নমস্কাৰ বন্ধুসকল নাইটত যেহেতু বহুত ঠাণ্ডা আছে আপোনালোকে এনেকুৱা গড়ালত ধানৰ খেৰটো দি কিনি পাৰিলে মৰাপাটৰ বস্তা দুখনমান দি কিনি 100 বা 200 পাৱাৰৰ বাল্ব এটা জ্বলাই ৰাখি দিব আৰু এনেকুৱা কেপ থকা বাল্বটো জ্বলাব যেহেতু মানে বাহিৰত এতিয়া দেখি আছে আপোনালোকে এইটো ৰুমৰ ভিতৰত পোহৰ হৈ আছে বেলেগ জগাত একেবাৰে নাই পোহৰ মাকজনীক মাইকী গাহৰি গাখীৰটো খুৱাই আছে পোৱালিটো যেহেতু 11টা আছে বৰ্তমান ভালে আৰু সুস্থ আছে অহাকালি আইৰণ ইনজেকশ্যন দিম আৰু সিহঁতৰ দাঁত কাটিম আৰু নেকু কাটিব লাগিব মই আপোনালোকক ভিডিঅ'ত দেখুৱাম বাৰু নেকু কেনেকা কাটে দাঁত কেনেকা কাটে আৰু ইনজেকশ্যনটো কেনেকুৱা দিব লাগে মই কালি ৰাতিপুৱা নিদিওঁ যেহেতু ৰাতিপুৱা নিদিওঁ বাৰু দিলে সন্ধিয়া সময়তে দিম বাৰু ইনজেকশ্যনটো দিনত দিলে অলপ মানে অসুবিধা হ'ব ইহঁতক ৰাতি দিলে মানে অলপ গৰমত থাকিব মানে জেগাটো গৰম থাকে লাইটৰ পোহৰ পাই থাকে সেইকাৰণে আপোনালোকেও এনেকুৱা কৰি থাকিব যেহেতু পোৱালি ঠাণ্ডা দিনত বহুত মৰা চান্স হয় সেইকাৰণে মই ফুল সেফটি কৰিছোঁ বাৰু লাইট এনেকুৱা দিছোঁ এটা ৰুমত লাইট দিম বাৰু যেতিয়া পোৱালি হ'ব এতিয়া বেলেগ মাইকী গাহৰি আজি বাৰু দিয়া নাই কেতিয়া কালিলৈকে হ'ব নেকি তাৰো পোৱালি যদি হ'লে মই ভিডিঅ' আপলোড কৰিম বাৰু গাখীৰটো ভালেমান আহিছে বাৰু পোৱালিকেইটা গাখীৰটো খুব ভালকৈ খাই আছে গাখীৰৰ কাৰণে প্ৰব্লেম হোৱা নাই আপোনালোকে গাহৰিক কেতিয়াও ৰাইচ পলিচ বেছিকৈ নিদিব ৰাইচ পলিচ যদি গাহৰিক আপোনালোকে কিনা দানাত যদি ৰাইচ পলিচ মিক্স কৰি দিয়ে তেতিয়া আপোনালোকৰ গাহৰিৰ গাখীৰটো অনাগত দিনত প্ৰব্লেম এটা হ'ব মানে গাখীৰটো কমকৈ আহিব ৰাইচ পলিচে ফেট বেছি কৰি দিয়ে সেইকাৰণে ৰাইচ পলিচটো কম ব্যৱহাৰ কৰিব যিবিলাক আমাৰ থলুৱা কমাৰ্চিয়েলটো মই কথা কোৱা নাই যিবিলাক থলুৱা আমাৰ পুহি আছে 4-5টা গাহৰি তেখেতলোকৰ কাৰণে কৈ আছোঁ যে ৰাইচ পলিচ যদি এক্সট্ৰাকৈ আপোনালোকে ব্যৱহাৰ কৰি আছে তেনেকুৱা নকৰিব পাৰিলে চাউলৰ খুদি কিনা দানা তেনেকৈ মিক্স কৰি কিনি দি থাকিব তেনেকৈ দিলে গাহৰিটো দানাটো খাই খুবেই ভাল পায় আৰু চাউলৰ খুদিৰ পৰা গাখীৰটো বেছি হয় বাৰু আৰু লগতে মিনাৰেল মিক্সাৰ দি দিব এগ্ৰিমেণ্ট ফৰ্ট যি আপোনালোকে যেনেকৈ পাৰে সেইটো ব্যৱহাৰ কৰিব মই বৰ্তমান এগ্ৰিমেণ্ট ফৰ্ট ব্যৱহাৰ কৰি আছোঁ সেইটোকে ভাল পাইছোঁ মই আৰু লগতে চাউলৰ খুদি কিনা দানা গডৰেজ দানা সেইটো মিলাই কিনি মেক্সিমাম মোৰ ইয়াত দানাটো 2.5 কেজিৰ পৰা 3 কেজিলৈকে হয় আৰু যেহেতু মই পানীৰ লগত মিক্স কৰি কিনি 10 লিটাৰ পানীৰ লগত মিক্স কৰি কিনি দানাটো ব্যৱহাৰ কৰোঁ পানী যিমান খাব সিমানেই মানে গাখীৰ ওলাব গাখীৰৰ কাৰণে মেইনটো পানী বেছিকৈ খুৱাব লাগিব গাহৰিক আৰু দানাত এনেকুৱা পানী মিলাই কিনি দিলে গাহৰিটো খুব ভালকৈ দানাটো খায় আৰু লগতে গাখীৰটো খুব ভালকৈ ওলায় আৰু পোৱালিকেইটা দেখি আছে আপোনালোকে মই অলপ দেখুৱাম বাৰু ওচৰৰ পৰা চাই থাকিব পোৱালি এনেকুৱা সুস্থ পোৱালি আছে সুস্থ পোৱালি আছে 5টা ফিমেল আৰু 6টা মেল দিছে বাৰু যোৱাবাৰ মোৰ ইয়াত য়ৰ্কশ্বায়াৰ আছিলে এটা ফিমেল তাৰ মানে এটাই ফিমেল আৰু 7টামান মতা দিছিলে এইবাৰ কিন্তু মোৰ এইটো SDK 75 হয় মাকজনীটো আৰু হেমশ্বায়াৰ পোৱালি বৰ্তমান মোৰ লগত বৰটো যিটো আছে এইটো য়ৰ্কশ্বায়াৰ আছে বন্ধুসকল আজিৰ ভিডিঅ'ত ইমানতে কালি মই ইনজেকশ্যন কেনেকৈ কৰিব লাগে মই কেনেকৈ দিম দাঁত কেনেকৈ কাটিম আৰু লগতে নেকু কি দি কাটিব লাগে
সেইটো মই গোটেই তথ্যটো আপোনালোকৰ ওচৰত আনিম ভিডিঅ' জৰিয়তে। আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি ল'ব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব। নতুন ফাৰ্মাৰ যদি চাই আছে কোনোবাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অনাগত দিনত মই ভিডিঅ' এনেকুৱাই ভাল ভাল ভিডিঅ' আপলোড কৰি থাকিম। বন্ধুসকল, তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানেই।